গাইজ মই সুবৰ্ণাই মোৰ সুবৰ্ণা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি আই ভগৱতী থানত এক সোঁৱৰণি গোহাঁই আছিলে, আমি তাতে শৰাই দিব গৈ আছোঁ। আহকচোন মোৰ লগতে আপোনালোকে উপভোগ কৰক। ভগৱতী থান এক বহুত মহাত্মা থকা এখন থান, ব'লকচোন চাই আহোঁ, আহক। আহিছে কলৰ থোকবিলাক লৈ আহিছে ভক্তসকলে নিজৰ মনৰ বাঞ্ছা পূৰণ হ'বৰ কাৰণে আজি ভগৱানৰ ওচৰত অৰ্পণ কৰিব। এতিয়া দোকানত গৈছে, অলপ বস্তু আনিব থাকি গ'ল, সেইখিনি আনিব গৈছে। তাতে এই থানখনত বিশেষভাৱে কল দিয়া হয়। কল দিলে বোলে মনৰ কামনা পূৰণ হয় বুলি মানুহৰ এটা বিশ্বাস। মই বাকী বিশেষ নাজানো, ব'লকচোন তাতে পুৰোহিতজনে কি কয়, পুৰোহিতজনৰ মুখেৰে আমি শুনিম, তেখেতৰ মুখেৰে ময়ো জানিম, আপোনালোককো জনাম। ব'লক আগবাঢ়োঁ। আহি পালোঁ। যিহেতু স্কুল ছুটি হ'ব সময় হৈছে, ঘূৰ্ণক স্কুলৰ পৰা আনিলোঁ, আনি পেলাই থানলৈ আহিলোঁ দেৰি, আৰু দেখিছোঁ সকলোৱে নিজৰ নিজৰ কামবিলাক কৰি আছে। ভাল লাগিছে আহি। এয়া দেখিছে লাও কাটি আছে, ভাগে ভাগে নিজৰ নিজৰ কামবিলাক কৰি আছে। পুৰোহিতজনেও চাকি বন্তি দি নৈবেদ্য দি পেলাই মনৰ কামনা আমি আহি পাইছোঁ। এয়া প্ৰসাদৰ কাম কৰি আছে। এখেতে আগবঢ়াই থৈছে কাৰণে একেলগে চাকি গছি জ্বলাবলৈ দিলোঁ। ইয়াতে 12 খিলা তামোল পাণ দিয়া হয়। নমস্কাৰ দাদা। নমস্কাৰ। আৰু কল আমি এতিয়া এই থানখনৰ বিষয়ে অলপমান আপোনাৰ মুখৰ পৰা জানিব খুজিছোঁ। এখেত এই থানখনৰ এয়া পুৰোহিত হয়। তেখেতে এই থানখনৰ বিষয়ে ধুনীয়াকৈ বুজাই ক'ব, শুনকচোন তেখেতৰ মুখেৰে। আচ্ছা, আমাৰ এই থানখন বহুত পুৰণিযুগীয়া থান। আগতে ইয়াতে আপোনাৰ ঘৰ নাছিলে, শিলৰ আমি পূজা কৰিছিলোঁ, আৰু আমাৰ আটা পিতাহঁতে এইখন পূজা কৰি গৈছিলে। সেই হেৰিত আমি সেই নিয়মতে আমিও কৰি আছোঁ। সেইকাৰণে এতিয়া আমি সৰু সুৰাকৈ এটা আমি টিঙৰ এক্সট্ৰাকৈ ঘৰ এটা বনাই পেলাই এতিয়া মণ্ডপ এটা বনাই আমি বৰ্তমান এই থানখন পালন কৰি আছোঁ। আৰু ইয়াতে আমাৰ যিখিনি মানুহ ইয়াতে ঢেকীয়াবাৰী গাঁৱৰ আমাৰ যিখিনি জ্ঞাতি মানুহ সকলো আছে, ইয়াতে সকলোৱে আহি ইয়াতে যোগাযোগ কৰি আমি বছৰেকীয়া হিচাপে দুখন আমি ডাঙৰ পূজা পাতোঁ। এখন হৈছে ভগৱতী আমাৰ জেঠুৱা নাম বুলি কয়, সেইখন বছৰেকীয়া নাম। আৰু আমাৰ যিখন আমাৰ কামাখ্যা দেৱালয়ত যিখিনি আমাৰ পূজা হয়, সেই পূজাখিনি ইয়াত বন্ধ থাকি পেলাই যিখিনি আমি ইয়াতে হয় মুকলি কৰে, সেই মুকলিৰ পিছত আমি এই আজি যিখিনি পূজা সেইখিনি আমি আজি কৰোঁ। প্ৰত্যেক বছৰে তাৰমানে আমাৰ যিখিনি আমাৰ হয়, তাৰ পিছতে আমি এই 3 দিনৰ পিছত এইখিনি আমি শুচি কৰি পেলাই মন্দিৰখনৰ নাম গান গাই পেলাই আমি ভালকৈ ৰাইজে আৰু আমাৰ লগতো 2-এজন মানুহে সহায় সহযোগ কৰে, আৰু সেই হিচাপে আমি চলাই আছোঁ। আৰু সেইকাৰণে আমাৰ মন্দিৰটো অলপ দুৰ্বল হৈ আছে, হ'লেও আমি এই মন্দিৰ পূজাখিনি কিন্তু আমি এৰা নাই, পূৰ্বপুৰুষৰ পৰা আমি কৰি আছোঁ। আৰু গতিকে আমাৰ এই পূজাখন আমি পৰালৈ কৰিমেই। আৰু আমাৰ যিখিনি ল'ৰা ছোৱালী আছে সিহঁতৰ ভৱিষ্যতৰ কাৰণে যাতে এই পূজাখন সজাই ৰাখে, আৰু সেইটো কাৰণে আমি তাকে তেখেতসকলক আমি ভালকৈ আমি পূজা কৰিছোঁ। এতিয়া গতিকে আমি এই পূজাখন আজিয়ে নহয়, আজি আমাৰ আটা পিতাহঁত ইয়াতে মৰি শেষ হৈ গৈছে। আগতে কৈছোঁ এবাৰ, আগতে মন্দিৰ নাছিলে, মন্দিৰ নোহোৱাত আমি শিলৰ পূজাত শিলৰ ঘৰ সাজিব নোৱাৰি পেলাই আমি শিলতে পূজা কৰিছিলোঁ। এতিয়া বৰ্তমান আমি মণ্ডপ সজাই পেলাই এটা পূজা চলনা কৰি চলাই আছোঁ এতিয়া। হয়, ইয়াতে যে কল যে আগবঢ়াই নিজাকৈ আগবঢ়াই নে এনেকুৱা পূৰ্বপুৰুষৰ কিবা নিয়ম আছে যে কল যে আগবঢ়ালে মনৰ কামনা পূৰণ নহয়? হয়, ইয়াতে কল আগবঢ়াই তাৰমানে ধৰক আমি যিখিনি ইয়াতে আমাৰ মা ভগৱতীৰ পূজা কৰোঁ, আমি ইয়াতে ঠগি পাতোঁ 12খন, আৰু তামোল পাণ এখনত দিয়ে আমি 9টা তামোল 9 খিলা পাণ, আৰু এখনত আছে আপোনাৰ 12 যোৰ,
12খিলা পাণ 12টা তামোল আৰু এখন আছে 5টা তামোল 5খন পাণ আৰু বাকী আমি এনেকৈ 12খন ঠগি পাতি ইয়াতে শৰাইখন এতিয়া পাতা হৈছে আৰু ইয়াতে আমি বাকীখিনি তামোল এযোৰ এযোৰকৈ দি কল এযোৰ এযোৰ আমি এই 3খন ঠগাত কিন্তু আমি এক আশীকৈ কল দিয়া হয়। এইটো তাৰমানে পৰম্পৰাৰ পৰা আমি চলাই আটা পিতাহঁতে আমাক দেখুৱাই থৈ গৈছে, সেই হিচাপে আমি চলাই কৰি আছোঁ। গতিকে তাতে আমাৰ কিছুমান দৰ্শকে আহি মনোকামনা পূৰ হ'বৰ কাৰণে তেখেতসকলে কল আগবঢ়ায়। আৰু এতিয়া ধৰক আমাৰ যেতিয়া জেঠুৱা নাম হয় আমি 3 বছৰ মূৰে মূৰে আমি ছাগলী দিওঁ আৰু পাৰ এযোৰ। আজি আমি পাৰ এযোৰ দিছোঁ মা কামাখ্যাৰ নামত আৰু ইয়াতে আমি আজি অলপ পিছতে আমাৰ সেই আগবঢ়োৱা হ'ব আৰু আমাৰ বৰ্তমান আমাৰ কাৰিকৰে বনাই আছে সেই পায়স আৰু এইবিলাক যোগাযোগী কৰি আছে তেখেতসকলে। এইখিনি হ'লে আমি পূজাত আমি পাৰ আগবঢ়াম অলপ পিছত। গতিকে আমি সেইটো পৰম্পৰা আমি চলাই নিম বুলি আমি আশা আপোনালোককো জনাইছোঁ। আমিও পাৰ মানে চেষ্টা কৰি চলাই আছোঁ। এইখিনি মোৰ ক'বলগীয়া। হয়, ঈশ্বৰে দয়া কৰক আৰু যাতে এই থানখন আগুৱাই যাওক, বিশ্ববাসীৰ দৰবাৰত চিনিত হওক, সেয়ে প্ৰাৰ্থনা কৰোঁ ঈশ্বৰৰ ওচৰত। দাদা আমি জানিব বিচাৰিছোঁ থানখনৰ মহত্ব। পূজাৰীজনে ক'লে তেখেতে, এতিয়া আপোনাৰ ভাষ্য জানিব বিচাৰিছোঁ এই থানখনৰ মহত্ব কি? এইখন হৈছে আমাৰ মা ভগৱতী থান। এই থানখনৰ যথেষ্ট মাহাত্য আছে। আমাৰ এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী আহি ইয়াতে বিভিন্ন ভক্ত আহি থানখনত পূজা পাতল কৰি আহি তেখেতসকলৰ যি মানসিক এই মানসিক আনি ইয়াতে আমাৰ কেতিয়াবা পাৰ এৰি দিয়ে, কেতিয়াবা ছাগলী এৰি দিয়ে। এনেধৰণৰ বিভিন্ন পূজা পাতল ইয়াত হয়। বিশেষকৈ আমাৰ এইটো আমতি যিটো আমাৰ অম্বুবাচীৰ পিছত আমি ইয়াতে এটা ৰাজহুৱাভাৱে এই মা ভগৱতী থানত পূজা পাতল কৰোঁ আৰু এই পূজা পাতল কৰি ৰাইজৰ মংগলৰ বাবে, আমাৰ অঞ্চলৰ মংগলৰ বাবে, দেশৰ মংগলৰ বাবে আমি ইয়াত পূজা পাতল কৰোঁ। আজিও তেনেকৈ আমি এই অম্বুবাচী শেষ হোৱাৰ পাছতে আজিৰ দিনটো আমি স্থিৰ কৰিছোঁ ইয়াতে আমি মা ভগৱতীক আমি পূজা কৰিম। ইয়াতে আমি পাৰ এৰি দিম আৰু আমাৰ গোটেই ভক্তগণ আহি ইয়াতে আমাৰ নাম প্ৰসংগ কৰিব, কৰি তেখেতক এই ৰাইজৰ দেশৰ মংগলৰ কাৰণে তেখেতৰ ওচৰত প্ৰণাম কৰোঁ। আৰু এতিয়া খিচিৰিৰ ব্যৱস্থা কৰিছে। ইয়াতে আমি এতিয়া পৰমাণৰ ব্যৱস্থা কৰিছোঁ, প্ৰসাদ আমাৰ খিচিৰি প্ৰসাদৰ ব্যৱস্থা কৰিছোঁ। এই গোটেইখিনি যিখিনি ভক্ত আহিব গোটেইখিনি ইয়াতে অলপমান প্ৰসাদ গ্ৰহণ কৰিব। ধন্যবাদ। শিলৰে পাহাৰ, চাৰিওহাত ইমান ধুনীয়া এটা পৰিৱেশত থানখন আছে। এইফালে আহকচোন, খিচিৰি বনাই আছে, চাওঁ। বিৰাজা খিচিৰি দেখাওঁ। খিচিৰি ভালে আছে, পায়স এইফালে আছে। আমাৰ আহিবা। এয়া পায়স বনাই আছে। এয়া খিচিৰি। দাদা খিচিৰি হৈছে আৰু দেৰি আছে। পায়স হৈছে আৰু মোটামুটি। এই বিৰাজে পায়স বনাই আছে। ভক্তৰ প্ৰসাদ। এইটো এটা বিৰাট ডাঙৰ শিল। পাহাৰৰ শিলবোৰৰ মাজেদি এটা সৰু নিজৰা আছে। সেই নিজৰাটোৰ খৰালি কালত দেখা নাপায়, বাৰিষাহে দেখা পায়। চাওকচোন, এটা সৰু নিজৰা, মন কৰকচোন। খৰালি হ'লে শুকাই যায়।
প্ৰসাদ খাই ঘৰলৈ খিচিৰি খাই যাব ওলাইছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।